lovers, boy Asham. আমার এই জায়গাটোত চিকাৰ কৰা ভাল হ'ব। চিকাৰ আহি আছে, আজি ডাঙৰ হাত মাৰিব লাগিব। সোনকালে কৰা। এইজন হ'ল এজন দ্বিধ্বংস ভিখাৰীঅলা। এইকেইজনেই মিলি এই দুষ্কাৰ্য চলাই তেওঁলোকৰ মানুহৰ পৰা পইচা লুটি লয়। এনেকৈ তেওঁলোক জীৱন নিৰ্বাহ কৰে। আজি দেখক তেওঁলোকে কেনেকৈ কৰে। এইটো ভিখাৰীটোকো এতিয়া দিব লাগিব। 10 টকা বা খুচুৰা আছে নে নাই তেওঁ চাওঁ, অলপ দিব লাগিব। ভগৱানৰ নামত কিবা এটা দিয়ক, ভগৱানে আপোনাক মংগল কৰিব। ধন্যবাদ আপোনাৰ। কি হ'ল? কিমান টকা দিছে তুমি? 10 টকা। মাত্ৰ 10 টকা। কিমান টকা দিম তেতিয়াহ'লে? দেখক মই 500 টকা দিলোঁ। 500 টকা দিম, ইমান টকা বেছি। এয়া চা, মই 3000 টকা দিম এতিয়া। টকাৰ গৰম দেখাব আহিছে তাই। দিলোঁ 3000। এয়া দেখক মই 5000 টকা দিম। ধন্যবাদ ছাৰ। মোৰ গোটেই ল, তই গোটেই ল। এই ঘড়ীটো ল, 3000 টকাৰ ঘড়ী হয়, লৈ ল। মোৰ লগত তাই টকাৰ গৰম দেখাব আহিছে। টকা নাই পকেটত, মোৰ লগত তাই টকাৰ গৰম দেখাইছে। মই দিলে গোটেই দিলোঁ নহয়। আচ্ছা, এইটো কি হ'ল? কি কৰিলোঁ মই সকলো বস্তু তাক দি দিলোঁ। প্লেন ছাকচেছফুল। প্লেন ছাকচেছফুল। কিমান টকা পালি? এইটো গণা নাই, ঘৰত গৈ গণিম। এয়া দেখো ঘড়ীও পাইছোঁ। বঢ়িয়া। চব বল ঘৰত চ। কালি অলপ বেলেগ জেগাত আছে কাম। চব বল। বনোৱাৰ উদ্দেশ্যই হ'ল যে ৰাস্তা ঘাটে এনে বহুত ভিখাৰী পোৱা যায়। তেওঁলোকে পইচা লুটিবৰ কাৰণে ইয়াত ৰাস্তা ঘাটে এনেকৈ ভিখাৰীবোৰে ধং কৰি ফুৰে। সেইকাৰণে আমি ভিডিঅ'টো বনালোঁ। এই ভিডিঅ'টোত আপোনালোকে যি দেখিছে, ইমানে যদি মন আছে ভিখাৰী এটা খুৱাবলৈ, তেতিয়াহ'লে আপুনি হোটেলত গৈ তেওঁলোকক খুৱাব পাৰে। আৰু আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।